সৰু মাছ বাচিছে ৰাইজ পেটু কাৰণে নালাগে চিকি মাছ হাই আজি মই ঘৰতে আছোঁ তো সেইকাৰণে ভাবিলোঁ এটা ভিডিঅ' বনাওঁ তো আজি ৰাতিপুৱা এইফালে আমাৰ ঘৰৰ সন্মুখেদি মানে সৰু মাছ হৈ আছিলে মোৱা মাছ তো মই পাপাক ক'লোঁ যে সৰু মাছ ল'বলৈ আৰু পাপাই সৰু মাছ ল'লে আৰু মায়ে এতিয়া সৰু মাছ বাচি আছে আৰু মায়ে মাছ বাচিবলৈ বহুত বেছি বেয়া পায় বিশেষকৈ সৰু মাছ বাচিবলৈ মাৰ বহুত খং উঠে বকিয়ে থাকে তো এতিয়াও চাগে বকি বকি মাছ বাচিছে বোলক মাৰ ওচৰলৈ যাওঁ মায়ে কেনেকৈ মাছ বাচি আছে মই কৈছিলোঁ ন সৰু মাছ বাচি বহুত বেছি বেয়া পায় চাওকচোন মাছৰ অৱস্থাটো কি কৰিলে হে ভগৱান এইসোপা ভালকৈ ধুব লাগিব মা বহুত বেছি লেতেৰা নিমখ দি ধুব লাগিব ইমান লেতেৰা মাছ বা মাছকেইটা এনে দেখাটো এইকেইটা মাছ কিয় পেলাইছা এইবোৰ শ'ল মাছৰ পৰে নে কি মাছৰ পৰে যেন হয় নেকি গৰু মাছৰ পৰে নেকি জানে মাছকেইটা বহুত লেতেৰা নেকি বা তুমি মাছ বাচি কেনেকুৱা পোৱা বেয়া পাওঁ বুলি ক'লোৱেচোন কিমান বেয়া পোৱা বহুত বেয়া পাওঁ দেই মাছ বাচি মই হা মাছ মোৰ হাতত গেলে হেঁচাবই ইমান দেৰি হ'ল যে মাছ এটা বাচতে পাপাই যে সৰু মাছ ল'লে তোমাৰ খং উঠে নে ভাল লাগে পাপাই সৰু মাছ ল'লে তোমাৰ খং উঠে নে ভাল লাগে মই বেয়া পাওঁ বুলি ক'লোৱেচোন কিমান খং উঠে কঁকা জেগা বিষাই গৈছে গৈ এখন কেতিয়ানো হ'ব জানো তো পাপা সৰু মাছ ল'লে তোমাৰ কিয় ইমান খং উঠে কোৱাচোন মুঠতে মই সৰু মাছ বেয়া পাওঁ ধৰি ভাল পাওঁ খাই ভাল পোৱা নে ধৰি ভাল পাওঁ বিশেষকৈ খায়ো ইমান ভাল নাপাওঁ খায়ো ভাল নোপোৱা ধৰিহে ফ্ৰাই কৰি ভাল লাগে চচৰি মোৰ বেয়া লাগে মোৰ আৰু মাছ বাচি চবতছে ভাল লাগে বেয়া লাগে দেই আৰু সেই মিছা মাছটো ভাল এই দুটামান আহিছে মিছা মাছ মই মিছা মাছ খাই বহুত ভাল পাওঁ দেই মিছা মাছটো খাই ময়ো ভাল পাওঁ দেই কিমান ভাল পোৱা কিন্তু গৰৈ মাছ এইকেইটা গৰৈ মাছৰ পোৱালি চাগে আমাৰ মায়ে গৰৈ মাছটো বেয়া পায় দেই গৰৈ মাছ শ'ল মাছ আৰু কি মাছ বেয়া পোৱা মা চেঙেলী মাছ সৰু মাছ গৰৈ মাছ মুঠতে গ লগাই যিমান মাছ আছে সেইখিনি গোটেইখিনি মাছ মাৰে গ লগাই যিমান বস্তু আছে চব বেয়া পায় গ লগাই গাখীৰটো কিন্তু আকৌ বিৰাট ভাল পায় সঁচাকে পাই মই ইমান বেয়া পাওঁ এইবোৰ বাচি কুচি এইখন কিয়নো চবেই দিব সৰু মাছ পেটলা আকৌ দেই মাছকেইটা মাছ এটা দেখুৱাই দিচোন কেনেকুৱা মাছকেইটা পেটলা আৰু পাতত নিদিয়া নাই পাতৰ চত দিব লাগিব ফুৰি বিহু গেছৰ ওপৰত আকৌ মই ভাল পাওঁ খাই এতিয়া কোন জেলেকা আহিব সেইটোত চব কলপাততে কুম জেলুকাই থাকে এতিয়া আমি খাবই নোৱাৰিম চব পাততে কুম জেলুকাই থাকে সৰু মই মাছকেইটা সেইকাৰণে পাপাক ল'ব গৈছিলো কলপাতত দি খাম বুলি কিয় নবনোৱা কলপাত দেখিলে কাটি আনা মই বনাম ভাগৰে এৰি গ'ল নেকি চাগে পাই মই বৰ বেয়া পাইছো দেই ইমান বেয়া পাই মানে মাছ কাটি ইমানেই বেয়া পায় ইমান বকি থাকে সৰু মাছ আনিলেও কৃষ্ণ সৰু মাছ আনিলেই হ'ল খালি কিয় ল'লে কিহৰ কাৰণে নল'লে ইমান বাচিবলৈ টান পায় ভগৱান মানুহজনীয়ে তেওঁক দিবা খালি একদম মানে বনাই মেলি ধুনীয়াকৈ তেতিয়া খাব কিন্তু সৰু মাছ বাচিবলৈ বেয়া পায় মই বাচি দিলে খাব মই নাবাচো দেই মই কিয় বাচিম বা হ'ব মায়ে পাছত কি বনাই মই আপোনালোকক দেখুৱাই আছোঁ কলপাতত দিয়ে বনালে চৰচৰিয়ে খুৱাই নে কি খুৱাই চাহ খাইছোঁ যিটো টাইমত মানুহৰ ঘৰত দুপৰীয়া 2টা বজাত ভাত খাই আমি সেইটো টাইমত চাহ খাইছোঁ কাৰণ এতিয়ালৈ আমাৰ ঘৰত ভাত হোৱা নাই মাছ বাচিছে মাছ ভাজিছে মই মাছ ফ্ৰাই কৰিছা মাছ ফ্ৰাই কৰিছা এতিয়া পাত আনিব যাম এতিয়া আমি ইয়াত বনাম সৰু মাছ পাতত দিয়া শিকি লৈছোঁ কোমল হ'বৰ কাৰণে এতিয়া আমি মাছ পাতত দি মইনটো মাৰি দিব কাৰণটো মাৰ ভিডিঅ' ন তো সেইকাৰণে মাৰি দিব হ'লে বাৰু ময়ে বনাওঁ দিয়া পটাপট দিয়া নহয় নাই পাছতে মাছখিনি দিয়া আকৌ ই হ'লেই আৰু মাজত দিয়া মাজত মাছ দিব চাব দেই গাইছ মানে ৰাইচ চাব সেই নেমু পাতটা দি দিয়ে নেমু পাত এতিয়া মই নেমু পাত খুব আনিম আকৌ আকৌ নিপিলা হা তেতিয়াহে তুমি ওলাবা নাই ওলোৱা আগত অকণমান তললৈ এনেকৈ বহি দিয়া অ'কে এতিয়া দিব ইয়াতে দি দিয়া না একেবাৰে কেনেকৈ বনাই চাই লওক আপোনালোকে বনাব আপোনালোকে নাজানে নহয় কোনেও মাছ পাতত দিয়া কোনো খায়েই পোৱা নাই আমিহে বনাম আজি প্ৰথম হয়নে মা দিয়া
এয়া আমি কি দিছোঁ পিঁয়াজ নহৰু কিবা এইটো বিলাহী জলকীয়া অ'কে নাই এতিয়া আমি মেৰাব লাগিব কি মেৰাম আমি ৰচিদা নাই নে পাতত দিবা আকৌ ৰচিয়াও নালাগে আমি কিহেৰে পানীম নিমখ দিলা নে নাই ইয়াত পাছত দিয়া আছে তেল অকণ দিয়া এতিয়া আমি ৰচি আনিব যাওঁ ৰাইচ অ'কে এতিয়া আমি বান্ধিব লাগিব ওলাই দিবগৈ বাহিৰলৈ এইখিনি নাই বস্তুটো মালটো এইখিনি নাই মালটো এইডোখৰ নাই মোৰ সৰু সুৰা ৰখি আছে গাইছ সৰু মাছ খাবৰ কাৰণে সৰু মাছ পাতত দিয়া খাবৰ কাৰণে আৰু আমাৰ এতিয়ালৈকে পাত বান্ধিয়ে হোৱা নাই আমি বনাম কেতিয়া দিম কেতিয়া অ'কে হ'লে আৰু আমি খাব পাৰোঁ এতিয়া আৰু ধুনীয়া গোন্ধাইছে ৰাইচ মাছখিনি অলপ বাতিত উলিয়াই লওঁ ডালিম কি হয় মাছ পাতত দিয়া মানে ভাতটো খাই ল'ব বহুত ধুনীয়া লাগিছে নে হাতেৰে মাছ পিটিকিলে সকলোৱে বেয়া পায় সেইকাৰণে আমি এখন চামুচ আনি লৈছোঁ এতিয়া আমি চামুচখন ৰাখি দিম মাছ নিমখ দিলা ন মা ইয়াত আৰু বেলেগকৈ তেল দিব নালাগে আৰু ন মাছখিনি পিটিকি লওঁ চামুচ দি বহুতে বিলাহী নিদিয়ে কিন্তু আমি বিলাহী দিছোঁ আৰু হৈ গৈছে আমাৰ খাই তাতে নাই নেমু কাটা নেমু